Welcome to my YouTube channel Manisam blog লৈ সকলোকে স্বাগতম জনাইছো আমি উপস্থিত আছো লুকমন থানত কিছু অং দৃশ্যাংশ আপোনালোকক দেখাম চাই থাকিব বলক দাদা হাতেৰে বনাই আছে কিমান দিনৰ পৰা এইটো প্ৰচেষ্টা চলি আছে আপোনালোকৰ কিমান দিনৰ পৰা চলি আছে প্ৰচেষ্টা কালিটা চলিছে কালি আবেলি এইবিলাক সকলো মানে সকলোবিলাক হাতেৰে বনাই না হাতেৰে বনাই এইটো মুখা প্ৰদৰ্শনী বুলি কয় নেকি ক'ৰ পৰা আহিছে আপোনালোক মাজুলী এইখন লিখা আছে মাজুলীৰ পৰা না মাজুলীৰ পৰা আহিছে মাজুলী চামগুৰি সত্ৰ সৌজন্যত এতে কৰ্মশালা মানে মুখা প্ৰদৰ্শনী আৰু কৰ্মশালা সংগীত আৰু কলা কেন্দ্ৰ মাজুলী চামগুৰি সত্ৰ সৌজন্যত ইয়াতে দেখা হৈছে এইবিলাক একাডেমীৰ পুতলা নৃত্য দেখাব লগা আপোনালোকক Did you 5 minutes buffer? Buffer. Oh, I do. Go buy 7 look. Kita Himalayan. Kerin থাকিব আৰু কেৰিন থাকিব সকলোবিলাক বস্তু যে লৈ আহিছে গাঁৱৰ পৰিৱেশত এখন ঘৰত যিখিনি বস্তু পায় গোটেইবিলাক যে উঠাই আনিছে কোনে আনি দিলে মানে আপুনিতো নিজে আনিব পৰা নাই ন গাড়ী লৈ আৰু কোন আহিছে লগত আপোনাৰ লগৰকেইটা চাৰিজনী আছে এই বাইদেউ বাহিৰতে আছে কেনেকুৱা লাগিছে নাজানে ডিমা হাছাপা আহিছে লোক চাওক গাঁও এখন ঘৰত যিবিলাক বস্তু মানে লাগে মাছ মৰাৰ পৰা আদি কৰি ঢেঁকীৰ পৰা আদি কৰি এয়া চেপা ইফালে আপোনাৰ খালৈ আৰু জাকৈ এইফালে খেৰালি জাল বুলি কওঁ আমি গাঁৱৰ ইফালে জাপি সকলোবিলাক এওঁলোকে প্ৰদৰ্শনী হিচাপে দেখাবৰ কাৰণে লৈ আহিছে চাওকচোন কিমান ধুনীয়া লাগিছে এখন গাঁৱৰ ঘৰৰ জুইশালখন কেনেকুৱা তাকে বাইদেউহঁতে ইয়াতে প্ৰদৰ্শনী হিচাপে দেখাইছে এইফালে আপোনাৰ সকলোবিলাক আছে হাজৰ পিঠা আৰু এইফালে গামলাত কিবা আছে নাজানো সকলোবিলাক কেনেকৈ ইমান ধুনীয়াকৈ ৰাখিছে এইফালে আপং চাইমত বুলি কয় মিচিংসকলৰ ইমান ধুনীয়াকৈ ৰাখিছে
বাইদেউ ক'ৰ পৰা আহিছে আপোনালোক কওকচোন এইফালে কি ক'ৰ পৰা আহিছে ধেমাজিৰ পৰা আহিছে অকলে আহিছে নে লগত কোনোবা আহিছে আঠজনী আহিছে ইমান ধুনীয়াকৈ যে জুহালখন মানে সজাইছে কি আছে ক'ব নেকি অলপ আমাৰ কি এইটো চায়াপংটো টুকুৰাত বান্ধি থৈছো তাৰপিছত এইটো বাকৰটো আমি চাইমত বনাই এইটো টুকুলা বা বৰা টুকুলা তাৰপিছত এইটো আৰু ন এইফালে কি খৰিকাত পলু আছে এইফালে কি চাইমত নেকি চাইমত বনাই এনেকে বনাই ন এনেকে আচ্ছা ঠিক আছে দিয়ক থেংক ইউ দেই এইটো চাইমতটো আমাৰ ফাৰ্ষ্টে ভাত বনাৰ পিছত আমি তুলুৰি দানৰ যে ৰুটি এইটো তুলুৰিৰে জ্বলোৱা কৰাৰ পিছত ভাত লগত মিক্স কৰোঁ মিক্স কৰাৰ পাছত এই বাকৰ দিয়াৰ পাছত আমি টুকুৰা দিওঁ এই যে টুকুৰা দিছোঁ তাতে ভৰাই দিওঁ তাৰপিছত এমাহ দুমাহৰ পিছত আমি এই চাকনি যে ফিল্টাৰত ফিল্টাৰ কৰোঁ তাৰপিছত ওলাই তাৰপিছত খাই আৰু আমি খাম পিছত আহিব নেকি পিছত তেনেকৈ নধৰে আৰু পলুৰ লগত খাম এতিয়া থেংক ইউ চাংঘৰ পাইছা ওপৰত চাংখন পাই ইমান আমাৰ ধেমাজি মানে কি ভাত খালানে ৰিপ্লাইটো কি দিব লাগিব দমাদা
এনজয় কৰিলোঁ আৰু যাওঁ আৰু আজিলৈ ভিডিঅ'টো সামৰোঁ সকলোৱে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আজি নতুনকৈ যদি চাইছে লগতে ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ছ' মাছ